বহুত সুখী যে এই সময়ত আমাৰ আদিবাসী ৰাইজসকলে চৰকাৰ জনগোষ্ঠীৰ ৰাইজসকলে UPPL দল বিজেপি দল আমাৰ যিটো NDA দল হিচাপে যি আমাৰ নেতৃত্ব আছে আৰু এলায়েন্স আছে এইখনত তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি সমৰ্থন জনাবলৈ আৰম্ভ কৰিছে। এইটো আমাৰ কাৰণে বহুত এটা সুখবৰ ভাল খবৰ। তেখেতসকলৰ মনত এতিয়া এটাই কথা যে যিহেতু বৰ্তমান চৰকাৰে আৰু বৰ্তমান যি চৰকাৰৰ ৰাজনীতিৰ দল আছে UPPL বিজেপি আছে অগপ আছে তেখেতসকলৰ নেতৃত্বত আমাৰ বহুতখিনি সমস্যা যিটো দীৰ্ঘদিনীয়া সমস্যা সেইবিলাক সমাধান হ'বলৈ গৈ আছে। এটা সমাধানৰ পথত আগবাঢ়ি আছে। অলৰেডি আমাৰ আদিবাসী শান্তি চুক্তি হৈ গ'ল, আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল হৈ গ'ল আৰু সেইটোৰ জৰিয়তে আমি প্ৰায় 1000 কোটি টকা পাবলৈ সক্ষম হৈছোঁ। আজি ৰিলিজ হোৱা নাই, অহাকালি ৰিলিজ হ'ব। সেইখিনি টকা পইচা আমাৰ ৰাইজে বুজি পাইছে যে এইখিনি টকা আহিলে নিশ্চিত ৰূপে আমাৰ গাঁওবিলাকত আমাৰ গাঁও অঞ্চলবিলাক ডেভেলপ কৰিবলৈ উন্নতি কৰিবলৈ সেই টকাখিনি খৰচা কৰা হ'ব। আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ভাল কৰিবলৈ সেই টকা পইচাখিনি খৰচা কৰা হ'ব। আমাৰ যিবিলাক কৃষি আমাৰ মানুহবিলাক আছে কৃষকসকল আছে আৰু যিবিলাক যুৱক যুৱতীসকল আছে আনএমপ্লয়ডসকল আছে তেখেতসকলৰ ভৱিষ্যতবিলাক ভাল কৰিবলৈ এই টকাখিনি আহিছে বা আহিব। তো এইখিনি তেখেতসকলে এটা আশাৰ এটা তেখেতসকলে ৰেঙনি চাইছে আৰু তেখেতসকলে বিশ্বাস কৰিছে যে নিশ্চিত ৰূপে এতিয়া কাম আৰম্ভ হৈছে। কি ধৰণে এটা 2.5 পৰা 3 লাখৰ ব্যৱধানত আমি তেখেতক জিকাব পাৰিম সেইটো বিভিন্ন জাতি জনগোষ্ঠী লাগি আছে, বিভিন্ন দল সংগঠন লাগি আছে। তো সেইকাৰণে মোৰ বিশ্বাস যে এতিয়া এইটো আৰু কোনেও ৰখাব নোৱাৰে। আমাৰ যিজন প্ৰাৰ্থী যিজন কেণ্ডিডেট বহুত বিপুল ভোটত ইয়াৰ পৰা জয়যুক্ত হ'ল। বৰ এটা ভয়ংকৰ পৰিৱেশ পৰিস্থিতি আছিল। ইয়াত হত্যা হিংসা চলিছিল, জাতিগত এটা সংঘৰ্ষ হৈছিল। তো এইবিলাক বৰ্তমান চৰকাৰৰ সময়ত তেখেতসকলে দেখা পাইছে যে এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে, এটা সমন্বয়ৰ পৰিৱেশ ঘূৰি আহিছে। ইয়াত তেনেকুৱা ধৰণৰ আগৰ নিচিনা বিভাজন নাই, আগৰ নিচিনা তেনেকুৱা ধমকি নাই, আগৰ নিচিনা বম ফুটা নাই, গুলি ফুটা নাই। তো এইবিলাক তেখেতসকলে নিশ্চিতভাৱে তেখেতসকলে অনুভৱ কৰিছে। কাৰণ চবতকৈ ভুক্তভোগী আছিল আমাৰ আদিবাসী আমাৰ চাওতাল জনগোষ্ঠীৰ ৰাইজসকল। বিভিন্ন ভিতৰুৱা অঞ্চল গাঁও অঞ্চলত তেখেতসকলে বসবাস কৰিছিল, ফৰেষ্ট এৰিয়াত বসবাস কৰি আমি সকলোৱে জানো। সেইবিলাক অঞ্চলত তেখেতসকলে যি ধৰণে মানে ভয়ত থাকিব লগা হৈছিল, যি ধৰণৰ অৱস্থাত থাকিব লগা হৈছিল, যি ধৰণৰ তাড়না যন্ত্ৰণা তেখেতসকলে ভুগিব লাগিছিল, তেখেতসকলে তেতিয়া মানে চাইছে যে নাই বৰ্তমান চৰকাৰ আমাক সুৰক্ষিতভাৱে ৰাখিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে আদিবাসী ৰাইজ ওলাই আহি আছে, বহুতে জইন কৰি আছে। আমাৰ মিটিংবিলাকত তেখেতসকলে আহি কথা শুনি আছে, সঁহাৰি জনাই আছে। এইটো এটা ভাল সুলক্ষণ বুলি ভাবোঁ। আৰু নিশ্চিত ৰূপে আমি ৰিজাল্ট যেতিয়া পাম, যিটো আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে অহা 7 তাৰিখে, ইয়াত নিশ্চিত ৰূপে আমি যিদিনা ৰিজাল্ট ওলাব সেইদিনা আমি দেখা পাম যে আমাৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰ চিহ্ন সেইখনত আমাৰ আদিবাসী অঞ্চলৰ পৰা তেখেতে বহুত ভোট পাব বুলি আমি বিশ্বাস কৰিছোঁ এতিয়া আৰু নিশ্চিত হৈ গৈছোঁ। আৰু তেখেতৰ আমাৰ কেণ্ডিডেটৰ জিকাটোতো নিশ্চিত। শিলগাংৰি গাঁৱত নিৰ্বাচন প্ৰচাৰ কৰিবলৈ আহিছোঁ। অহাৰ উদ্দেশ্যটো হ'ল যিহেতু আমি এতিয়া নতুনকৈ WDCৰ চেয়াৰত বহিছোঁ আৰু মোক চেয়াৰমেন হিচাপে অসম চৰকাৰে মনোনীত কৰিছে। গতিকে আমি অলৰেডি চৰকাৰৰ তৰফৰ পৰা আমি এটা নিৰ্দেশনা পাইছোঁ যে চৰকাৰৰ হৈ চলিত যি MP ইলেকশ্যনৰ কাৰণে কাৰ্য চলাব লাগে। গতিকে আমি কৰিছোঁ আৰু আমাৰ আদিবাসী জাতীয় দল সংগঠন যিমান আছে আমি আমাৰ মাজত আলোচনাৰ মাধ্যমেদি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু সন্মুখত আদিবাসীসকলৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি বহু সমস্যাই দেখা দিছে। গতিকে সমস্যাবিলাকক সমাধান কৰিবলৈ হ'লে আমি বিশেষকৈ আদিবাসী জনগোষ্ঠীটো চৰকাৰৰ লগত থাকিবই লাগিব আৰু চৰকাৰৰ লগত থাকি মেলিহে আমি আমাৰ সমস্যাবিলাকক সমাধানৰ ক্ষেত্ৰত সমাধানৰ ৰাস্তা লৈ আনিবলৈ সক্ষম হ'ব।